হাই ফ্ৰেণ্ডছ, সকলোৰে খবৰ ভালনে? নিশ্চয় ভাল, মোৰো ভালেই। আজি শুক্ৰবাৰ, মই এখন কচুৰ ৰেচিপি বনাম, নলকচুৰ। তাকে আপোনালোকক অকণমান দেখাবলৈ চেষ্টা কৰিম। ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব। এইখিনি কচু, এটা মই বিলাহী লৈছোঁ, অকণমান ৰঙালাও, আৰু এইকেইটা মই বুট ভিজাই থৈছিলোঁ। এতিয়া মই কচুখিনি ভালদৰে কাটি লওঁ, ধুই পখালি লওঁ। ভিডিঅ'টো চাই থাকক আপোনালোকে। এতিয়া কচুখিনি মই ভালদৰে ধুই ল'লোঁ আৰু সৰু সৰুকৈ কাটি লৈছোঁ। অকণমান ৰ'দত দিছিলোঁ। আৰু এইখিনি ৰঙালাও, বিলাহী, পিঁয়াজ, শুকান জলকীয়া, তেজপাত এটা আৰু আদা নহৰুৰ পেষ্ট আৰু বুটখিনি মই এইখিনি ৰেডি কৰি ল'লোঁ। এতিয়া কেৰাহীত মই তেল দিলোঁ, তেলখিনি গৰম হৈছে। ইয়াত মই পাঁচফোৰণ কেইটামান দি দিলোঁ। পিঁয়াজ, শুকান জলকীয়া, তেজপাত খিলা, আদা নহৰুৰ পেষ্ট মই এতিয়া দি দিলোঁ। কচুখিনি মই অকণমান ভাজি ল'লোঁ। এতিয়া সোৱাদ অনুযায়ী নিমখ, বুটকেইটা মই ইয়াত দি দিওঁ। এয়া ৰঙালাও, বিলাহীখিনিও মই দি দিলোঁ। বিলাহীখিনিও দিলোঁ। এয়া হালধি, এয়া জিৰাৰ গুড়ি অকণমান দি দিলোঁ। এতিয়া কচুখিনি মোৰ হৈ গ'ল। অকণমান এনেকৈ থেকেচি দিব লাগিব। এয়া কচু ৰেডি হৈ গ'ল। হাই ফ্ৰেণ্ডছ, ভিডিঅ'টো কেনে পালে আপোনালোকে কমেণ্টত জনাব। আৰু যদি ভিডিঅ'টো চাই ভাল লাগে, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। আৰু যদি মোৰ চেনেলত নতুনকৈ আহিছে তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।